যোৱাকালি উলুবাৰীত বিহাৰীয়ে আছমিজ গো বেক অসমীয়া গো বেক এনেকুৱা টাইপৰ চেণ্টেঞ্চ পাছ কৰিছে আৰু কিবা এক বিহাৰী চব পে ভাৰী এনেকুৱা টাইপৰ চেণ্টেঞ্চ পাছ কৰিছে। কিন্তু ইমান লেভেল দিবৰ কাৰণে বিহাৰীৰ আছে কি? সিহঁতে বিহাৰী জন্ম পায়ে আছাম কাহা হে বুলি কেনে দৌৰ মাৰে কিছুমানে। কিয় বিহাৰত কোনো কামেই নাই সিহঁতৰ, পূৰা আনএমপ্লয় বিহাৰত খালী চব মানে কোনো কামেই নাই কাৰণে কিছুমানে আছাম আহিব, কিছুমানে যাব কেৰেলা, কিছুমানে মুম্বাই। আৰু মুম্বাইতো সিহঁতক গৰু পিটন দিয়ে, দৌৰাই পিটে সিহঁতক যদি মাৰাঠীও নকয় সিহঁতক। মাৰাঠী ভাষা যদি ক'ব নাজানে ন তাৰপিছতো মাৰে সিহঁতক। সিহঁতে তাতে দাদাগিৰি দেখাব নোৱাৰে, ইয়াতেতো দাদাগিৰি বাঢ়ি যায়। আছমিজ গো বেক দিব আহে সিহঁতৰ, বিকজ আমি অসমীয়া মানুহ একো নকওঁ ন সিহঁতক। তাৰপিছত পইণ্ট নম্বৰ 2 হৈছে বিহাৰত ক্ৰাইম ৰেট ইমান বেছি, সিহঁতৰ লেভেল দিব লগা আছে কি? ইমান বেছি। ইণ্ডিয়াৰ যিমান ষ্টেট আছে চব ষ্টেটত যদি 50% ক্ৰাইম হয় আৰু অকলে 50% বিহাৰত হয়। ৰেজিষ্টাৰ হয় নহয় এইটো বেলেগ কথা, কিছুমান ক্ৰাইম ৰেজিষ্টাৰ্ড নহয় তাতেতো ডাউৰি প্ৰহিবিশ্যনে কমপ্লিট ফেইল আছে। ডাউৰি ন মানে যোনটো দেহেজ কয় সিহঁতে 20 লাখ 25 লাখ দুখীয়া মানুহৰ পৰা 1 কৰৰলৈকে দেহেজ লয়। তাতেতো অফিচাৰে দেহেজ লয় তাতে, মই জানো ন অফিচাৰেও দেহেজ লয় তাতে। অফিচাৰ যিটো মানে পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ কিছুমান অফিচাৰ আছে ইহঁতেও দেহেজ লয় আনকি। তাতে ন বহুত মানে পুলিচেও দেহেজ লয়, দেহেজ তাতে লয়ে। তাতে ডাউৰি প্ৰহিবিশ্যন কমপ্লিট ফেইল। আৰু দেহেজ নিদিলে না পিছত তাতে মানে যোনবিলাক মানে ফিমেলৰ ওপৰত যিখিনি এক্সপ্লইট কৰা টাইপৰ কেছ আছে ন সেইখিনি বহুত আছে, কিন্তু ৰেজিষ্টাৰ নহয় তাতে বিহাৰত। এই যোনটো ডাউৰিৰ কাৰণে, আৰু আপুনি যদি এতিয়া ডাউৰিৰ কাৰণে যদি এটা ৰিচাৰ্চ কৰিব যায় মানে বিহাৰৰ ৰিচাৰ্চ পেপাৰ এটা যদি বনাব যায়, আপুনি যদি ছাৰ্ভে কৰে ন আপোনাৰ পৰা কিমান ডাউৰি লৈছিল, তাতে উইমেন ওলাই নাহে, ফিমেলখিনি ওলাই নাহে মানে ক'বৰ কাৰণে আপোনাক। বিকজ এতিয়া এনেকুৱা টাইপত ডমিনেট কৰি কেনে ৰাখিছে বিহাৰৰ কণ্ডিশ্যন একদম বেয়া। আৰু বিহাৰী মানুহৰ কণ্ডিশ্যন মানে বিহেভিয়াৰ যিটো ঘৰত যিটো বিহেভিয়াৰ একদম বেয়া। আমি মিৰ্জাপুৰ চাকলো নহয়, তাতে অলপমান গম পাব বিহাৰী একচুৱেলি কেনেকুৱা হয় এইটো ঘৰত। গুৱাহাটীত আহি কেনে সেইটো কৰিলে নহ'ব ন, অসমত আহি কেনে তাত কৰিলে নহ'ব, সেনেকুৱা টাইপৰ নহ'ব। এতিয়া চেঞ্জ হ'ব লাগিব, এটিকেট বিহেভিয়াৰ এতিয়া চেঞ্জ হ'ব লাগিব। আৰু তহঁতে বিজনেছ একো নাই বিহাৰত, একো নাই আহিছা ইয়াতে লেবেল দিয়ে কি আমাৰ বহুত মানে আছে IAS অফিচাৰ আছে। IAS অফিচাৰ আছে যোনকেইটা ডেডিকেশ্যন দি কেনে পঢ়িছে সিহঁতে এইকেইটা IAS হৈছে। আৰু তাতেও কি মানে UPSC এটা অপশ্যন আছে কি হিন্দী মিডিয়াম লৈ কেনে কৰিব পাৰে কাৰণে UPSC লিখিব পাৰে কাৰণে এইটো লাষ্টৰ নাম্বাৰখিনি পায়। 40 50 60 70টা পালেও একো প্ৰব্লেম নাই, বিহাৰী পায়। কিন্তু সেই টপত নাথাকে নহয় সিহঁতৰ। টপত ক'ত অফিচাৰ আছে সিহঁতৰ? টপত অফিচাৰেই নাই। টপত যোনখিনি টপ 10 হৈ গ'ল, টপ 20 হৈ গ'ল, দিল্লীৰ পৰা হয়, মুম্বাইৰ পৰা হয়, ক'ৰবাৰ পৰা হয়। বিহাৰৰ পৰা কোন চা হয় IAS অফিচাৰ? টপাৰকেইটা টপাৰ নহয় সিহঁতৰ পৰা। তাৰপিছত আৰু কিন্তু অসমত আহি কেনে ড্ৰাগছৰ বিজনেছ কৰিব নালাগেতো। অসমত আহি কেনে ড্ৰাগছৰ বিজনেছ কৰাৰ কোনো দৰকাৰ নাই বিহাৰীয়ে। অসমত আহিছা ভালকৈ কাম কৰ, ভালকৈ থাক। আৰু তহঁতে অসমত দাদাগিৰি কৰিব নোৱাৰিবি ফাৰ্ষ্ট কথা। অসমত আহিছা অসমীয়াত কথা পাতিবি, অসমীয়াত কথা পাতিবই লাগে একচুৱেলি, যিমান পাৰা শিকি ল। আৰু অসমত থাকি কেনে যদি অসমীয়া হ'ব খুজিছা তহঁতে বিহাৰী বুলি ক'বই নালাগে না ভাই, আমি বিহাৰী নহয়, আমি অসমীয়া। বাছ ইমান কওঁ, আমি বিহাৰী কিন্তু আমি অসমত জন্ম পাইছোঁ। কি খান তাৰ অসমত জন্ম পাইছোঁ তহঁতে? অসমত জন্ম পালে হ'ব নেকি? অসমীয়া হ না আগতে, তাৰপিছত কবি।